উফ, কিমান যে কাম কৰিব লাগে আৰু দেই ঘৰখনত। আৰু বাকী সকলো জীৱৰতো কোনো খবৰেই নাই। এতিয়া অলপ দুটিমনৰ জোনাকখনকে চাই লোৱা ভাল হ'ব। এনে একেবাৰে ওলাই এতিয়া দুটিমনৰ জোনাকখন এই মাজনীকে কোৱা ভাল হ'ব। মাজনী, মাজনী, কি কৰি আছনো? এই দুটিমনৰ জোনাকখন লগাই দেচোন, আহ। মা, 1 মিনিট ৰ'বা, মই কাম এটা কৰি আছো। তুমি চোৱাচোন, পাৰিবা দিয়া লগাব? তোমাৰ পৰানো আৰু কি আশা কৰিব পাৰো? মই জানো এইকণে ৰিপ্লাই দিবা। এইখন ঘৰত মোৰ ইমানখিনিয়ে ইজ্জত, মই ভালদৰে জানো। এইটো বা কি চেনেল আহিল? কিবা জীৱ জন্তুহে ওলাইছেচোন। ক'ত বা এতিয়া পাম দুটিমনৰ জোনাকখন? হেৰা, কি বিচাৰি আছানো? দিয়া মোক, মই বিচাৰি দিম। বা আহি গলা, টিভিটো লগাবহে পালো। বাৰু বাৰু, দুটিমনৰ জোনাকখন লগাই দিয়া। হ'ব দিয়া, তুমি এতিয়া পিছত চাবা দুটিমনৰ জোনাকখন। ৰাতিও দিয়ে নহয় আকৌ। তুমি কাম এটা কৰা, এতিয়া চাহ একাপ বনোৱা যোৱা। বৰ চাহ খাওঁ খাওঁ লাগি আছে। সময়ো হ'ল নহয়, যোৱা তুমি চাহ একাপ বনাই আনা। তুমি বৰ অৰ্ডাৰ দি থাকাহে। বাপৰে, মই লগাই দিলোঁ দুটিজনৰ জোনাকখন, এতিয়া মানে মোকেই চাব নিদিয়ে। এইখন ঘৰত মোৰ নচলে আৰু দেই। যোৱাটোৱে ভাল হ'ব আৰু নহবাতো আৰু পিছত বেলেগহে ৰূপ ল'ব। পুতলি ক। এই নাই, এই দুটিমনৰ জোনাকখন চাই এইমাত্ৰ বহি আছো ৰ। কচোন, কিয় ফোন কৰিলি? হয় নেকি? ক'ত পালিহি? হ'ব বাৰু, আহ। এই কাম এটা কৰ, ষ্টেণ্ডতে টমটম পাবি নহয়, তাতে উঠি গুচি আহ। হ'ব দে, আহ। মাজনী, মাজনী, পুতুলি পেহী আহি আছে উঠ এতিয়া। হ'ব আৰু উঠ। মামা, কি ক'লা? পুতুলি পেহী আহি আছে? ৱাও, ইমান দিন যে আমাৰ ঘৰত আলহী অহা নাই। পুতুলি পেহী অহা শুনা পাই মোৰ যে বৰ ভাল লাগিছে জানা। মাজনী, পুতুলি পেহীক কিন্তু যিকোনো কথা নকবা, তাইৰ বৰ খং। সৰুৰ পৰাই তাইৰ খং দেখিছো নহয় আমি। বাপৰে, খং উঠিলে যে ৰখিবই নোৱাৰে। হ'ব দিয়া, তুমি চিন্তা কৰিব নালাগে। যোৱা এতিয়া ভাত বনোৱাগৈ। পুতুলি পেহী আহি ভাত খাব নহয়, বহুত কষ্ট হ'বতো আহাৰ। তুমি ভাত বনোৱাগৈ, যোৱা। আমাৰ সৰু ধন কলৈ গলো? তাৰো কাম বন নাই আৰু, দিনৰ দিনডাল বেলেগত ঘূৰি ফুৰিব আৰু সন্ধিয়া হলে ঘৰ সোমাব। আহক আজি সি। ৱাও, আমাৰ ঘৰত আলহী আহিব। মা, কি কৰি আছানো? মোক নেমু চৰবত এগিলাচ বনাই দিয়া, বৰ গৰম লাগিছে। এতিয়া মই নেমু চেমু কাটি থাকিব টাইম নাই দেই। তই কাম এটা কৰ, পানী এগিলাচ লৈ নিজে খাই ল। পুতুলি পেহী আহি আছে, গম পাও নে নাপাও? পুতুলি পেহী আহি আছে? ৱাও, তেন্তে মোৰ কাৰণে নিশ্চয় ডেইৰী মিল্ক আৰু চিপছ আনিব। মই আনিলে খাম। আনিব দে, এতিয়া যা, পঢ়াত নিজৰ ৰুমটো অলপ চাফা কৰগৈ, নহলে বেয়া পাব নহয় পেহীয়ে। হ'ব দিয়া। ফ্ৰেণ্ডছ, এইটো মামনিৰ ঘৰ সংসাৰ আৰু বিবাদৰ প্ৰথম খণ্ড। দ্বিতীয় খণ্ডত পুতুলি আহি পাব আৰু পুতুলিৰ চৰিত্ৰ সম্পৰ্কে প্ৰকাশ কৰা হ'ব। আপোনালোকে আছামিজ এনিমেশ্যন জক চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে আপোনালোকে দ্বিতীয় খণ্ডটো চাব পাৰে। আৰু এনেওতো ছাবস্ক্ৰাইব কৰাটো সম্পূৰ্ণ ফ্ৰী হয়, গতিকে ছাবস্ক্ৰাইব কৰি লওক।